প্ৰাক্তন শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য মোৰ ক্লাছমেট আছিলে কটন কলেজত 1977 চনৰ পৰা 79 চনলৈ আমাৰ দিনত প্ৰি ইউ বুলি কয় পি ইউ মানে প্ৰি ইউনিভাৰ্চিটি কোৰ্চ এতিয়া সেইটো হায়াৰ ছেকেণ্ডেৰী কোৰ্চ বুলি কয় একেলগে পঢ়িছিলোঁ মই সিদ্ধাৰ্থৰ লগত তেখেত আপোনাৰ ঘৰলৈ আহিছিলেও তেখেত আহিছিলে হয় মোৰ ঘৰলৈ আহিছিলে হয় ঠিক আছে মিউজিক হেল্ল' বন্ধুসকল কি খবৰ আশা কৰোঁ সকলো ভালে আছে ময়ো ভালে আছোঁ আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ বন্ধুসকল চাওঁতে চাওঁতে দুপৰীয়াই হ'লহি এতিয়া ভাতগিটি খাই লওঁ এয়া চাওক আলু চাটনি অকণমান ব্ৰইলাৰ ৰাতিয়ে আছিল আলু ভাজি এয়া দাইল বন্ধুসকল খাই আছোঁ দেই আপোনালোকেও খাওক বন্ধুসকল ওলাই আহিলোঁ ঘৰৰ পৰা মছজিদলৈ বুলি বাটতে ককা এজনক দেখিলোঁ তেখেতে গুটি বিক্ৰী কৰি আছে ককাক বিষয়ে দুই এষাৰ সুধিম ককাক আপোনালোকে শুনিব ককা হেল্ল' আপুনি কিমান দিনৰ পৰা এইবিলাক কৰি আছে এইটো মই 2008 চনৰ পৰা গুটি কাৰবাৰ কৰি আপোনাৰতো নিউজত দেখা পাইছিলোঁ আপুনি বহুত মানে এজন মন্ত্ৰীৰ লগত কোনোবা মন্ত্ৰী এজনৰ লগত আপুনি মানে পঢ়া শুনা কৰিছিলে কটনত পঢ়িছিলে বুলি হয় হয় প্ৰাক্তন শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য মোৰ ক্লাছমেট আছিলে কটন কলেজত 1977 চনৰ পৰা 79 চনলৈ আমাৰ দিনত প্ৰি ইউ বুলি কয় পি ইউ মানে প্ৰি ইউনিভাৰ্চিটি কোৰ্চ এতিয়া সেইটো হায়াৰ ছেকেণ্ডেৰী কোৰ্চ বুলি কয় একেলগে পঢ়িছিলোঁ মই সিদ্ধাৰ্থৰ লগত তেখেত আপোনাৰ ঘৰলৈ আহিছিলেও তেখেত আহিছিলে হয় মোৰ ঘৰলৈ আহিছিলে হয় ঠিক আছে বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানতে সামৰিব লাগিব যিহেতু ভিডিঅ'টো বহুত দীঘল হৈ যাব যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব